নমস্কাৰ। আজি মই আপোনালোকক ব্লাড গ্ৰুপৰ বিষয়ে ক'ব বিচাৰিছোঁ। আপোনালোকে হয়তো কেতিয়াবা দেখিছে ব্লাড ট্ৰান্সফিউজ কৰাৰ আগত ABO গ্ৰুপিং এণ্ড ক্ৰছ মেটচিং বুলি এটা এডভাইচ স্লিপত ডক্টৰে লিখি দিয়ে। তো কি কাৰণে কৰে আৰু কোন ব্লাড গ্ৰুপৰ মানুহে কি ব্লাড গ্ৰুপ ল'ব পাৰে আৰু RS ফেক্টৰ কি হয়, নেগেটিভ আপোনালোকে শুনিছে নেগেটিভ ব্লাড গ্ৰুপ কি হয়, তাৰ বিষয়ে আপোনালোকক আজি বিতৰণ কৰি ক'ম আৰু চিম্পুল সহজ ভাষাত ক'বলৈ বিচাৰিম যাতে আপোনালোকে বুজি পায়। ঠিক আছে, মই এইফালে দুটাভাৱে বিভক্ত কৰি লৈছোঁ। এইফালে ডনৰ ব্লাড গ্ৰুপিং আৰু ৰিচিপিয়েণ্ট ব্লাড গ্ৰুপিং। ডনৰ মানে যিজনে দিব আৰু ৰিচিপিয়েণ্ট যিজনে ল'ব। তো ব্লাড গ্ৰুপ আপোনালোকে জানেই, টাইপ আছে, বি টাইপ আছে, AB টাইপ আছে, O টাইপ আছে। তাৰপিছত আকৌ পজিটিভ নেগেটিভ ব্লাডৰ কথা শুনিছে। তো পজিটিভ নেগেটিভ এইবিলাক পিছত ক'ম। প্ৰথমতে A টাইপ, B টাইপ, AB টাইপ, O টাইপ এইকেইটাৰ কথা কৈ লওঁ। ইয়াত আমি মন কৰিব লাগিব যে A টাইপত A এণ্টিজেন আৰু B এণ্টিবডি থাকে। এণ্টিজেন আৰু এণ্টিবডি এইটো আপোনালোকে প্ৰথমতে জানি ল'ব লাগিব। এণ্টিজেন আৰু এণ্টিবডি যদি ছেম হয়, সেই দুটাৰ মাজত ইণ্টাৰেকশ্যন হ'ব পাৰে, সেই দুটাৰ মাজত আপোনাৰ ৰিয়েকশ্যন হ'ব পাৰে। ধৰি লওক A এণ্টিজেন আৰু A এণ্টিবডি, A এণ্টিজেন আৰু A এণ্টিবডি থাকিলে মানে দুটাৰ মাজত ৰিয়েকশ্যন হ'ব পাৰে। আৰু এটা মন কৰিব যে ডনৰৰ এণ্টিজেনটো ডিপেণ্ড কৰে, এণ্টিবডি কি আছে ইমান মান্য নকৰে। ইয়াৰ এতিয়া এণ্টিজেন কি আছে, A এণ্টিজেন আৰু ইয়াত B এণ্টিজেন। ইয়াত কি আছে, AB দুইটাই আছে এণ্টিজেন আৰু ইয়াত কোনো এণ্টিজেন নাই, সেইকাৰণে O আৰু আচলতে এইটো 0 বুলি ক'ব পাৰি, মানে নাই O। তো ইয়াত A এণ্টিজেন কিন্তু এণ্টিবডি আছে B। ইয়াত A এণ্টিবডি নাই, কিন্তু A এণ্টিবডি থাকিলে ৰিয়েকশ্যন হৈ যাব, কাৰণ ইয়াত A এণ্টিজেন অলৰেডি আছে। ইয়াত ঠিক তেনেদৰে ইয়াত B এণ্টিজেন আছে, কিন্তু ইয়াত B এণ্টিবডি নাই। তো ইয়াত AB দুইটা এণ্টিজেন আছে, ইয়াত কোনো এণ্টিবডিয়ে নাই। ইয়াত AB দুইটা এণ্টিবডি আছে, কিন্তু এণ্টিজেন কোনো নাই। তো এতিয়া প্ৰথমতে A লগত চাই লওঁ। A এজন ডনৰ, তেখেতে কাক কাক দিব পাৰিব? A দিব বিচাৰিছে আন এজন Aক, পাৰিবনে? তেখেতৰ A এণ্টিজেন আৰু এখেতৰো A এণ্টিজেন, এখেতৰো B এণ্টিবডি, এখেতৰো B এণ্টিবডি। তো দিব পাৰিব, এইটো কোনো ৰিয়েকশ্যন নহ'ব দিলে। এতিয়া চাওঁ এজন A ডনৰ, এখেতৰ A এণ্টিজেন আছে, এখেতৰ B এণ্টিজেন আছে, ঠিক আছে, আৰু এখেতৰ আছে A এণ্টিবডি। মই কৈছিলোঁ নহয়, এণ্টিবডি আৰু এণ্টিজেনৰ মাজত ৰিয়েকশ্যন হ'ব পাৰে আৰু ডিপেণ্ড কৰে এই এণ্টিজেনৰ ওপৰত, ডনৰৰ এণ্টিজেনৰ ওপৰত। ইয়াত A এণ্টিজেন লৈ আহিছে, ইয়াত A এণ্টিবডি আছে, তো এইটো দিয়াৰ লগে লগে ৰিয়েকশ্যন হৈ যাব, তো দিব নোৱাৰিব, ঠিক আছে। এতিয়া A টাইপ থকা ডনৰজনে আকৌ AB জনক দিব পাৰিব নাই সেইটো চাওঁ। AB জনৰ কি হৈছে, এখেতৰ AB দুইটা এণ্টিজেন আছে, কিন্তু এণ্টিবডি একো নাই, ঠিক আছে, এণ্টিবডি একো নাই, অকল এণ্টিজেনহে আছে, আৰু ইয়াত A এণ্টিজেন আছে। তো কোনো এইটো চিন্তাৰ কাৰণ নহয়, একেটাই দিব পাৰিব, কাৰণ ইয়াত এণ্টিবডি একো নাই ৰিয়েকশ্যন হ'বলৈ, ইয়াত অকল এণ্টিজেনহে আছে। এণ্টিবডি আৰু এণ্টিজেনৰ মাজত ৰিয়েকশ্যন হ'লেহে মানে বস্তুটো দিব নোৱাৰে। ইয়াত এণ্টিজেন কি আছে, A আছে, ইয়াত কি আছে, এণ্টিজেন একো নাই, কিন্তু এণ্টিবডি কি আছে, A আৰু B। A আৰু এণ্টিবডি থকাৰ লগে লগে ইয়াৰ এণ্টিজেনটো আহি পিনি ইয়াত ৰিয়েকশ্যন হৈ যাব নহয়, ইয়াত কিয় A আছে নহয় এণ্টিবডি, তো সেইটো দিব নোৱাৰিব, ঠিক আছে। তো A এজনে কাক দিব পাৰিছে, Aক দিব পাৰিছে, ABক দিব পাৰিছে, Bক দিব পৰা নাই আৰু টাইপক দিব নাই। ঠিক তেনেদৰে আমি যদি Bটো চাওঁ, Bয়ে কাক দিব পাৰিব, Aক দিব পাৰিব জানো? Bয়ে Aক দিব নোৱাৰিব, কিয়? কাৰণ ইয়াত B এণ্টিবডি আছে আৰু B এণ্টিজেন আছে, ইয়াত দিয়ালৈকে ৰিয়েকশ্যন হৈ যাব, তো দিব নোৱাৰিব। Bয়েতো Bক দিব পাৰিব নিজকে, সেইটোতো গম পায়। Bয়ে ABক দিব পাৰিবনে? AB ইয়াত কোনো এণ্টিবডি নাই, ইয়াত এণ্টিজেন আছে, তো নিশ্চয় দিব পাৰিব, Bয়ে ABক দিব পাৰিব। Bয়ে O টাইপজনক দিব পাৰিবনে? ইয়াত মই ক'লোঁ নহয়, এণ্টিজেন একো নাই, কিন্তু এণ্টিবডি দুটা থাকে, A আৰু AB,
এ আৰু বি দুইটা থাকে তো ইয়াততো এণ্টিজেন বি আছে তো বি আৰু ইয়াত যিহেতু এণ্টিবডি আছে এণ্টিজেন আৰু এণ্টিবডিৰ ৰিয়েকশ্যন হৈ যাব তো এইটো দিব নোৱাৰিব অ' টাইপক দিব নোৱাৰিব এতিয়া চাওঁ আহোঁ আমি এ বি ইয়াত যদি চাওঁ আমি এ বিটো যদি চাওঁ ইয়াত এ বি দুটা এণ্টিজেন আছে এও আছে বি আছে তো এ বি দুইটা এণ্টিজেন থাকিলে অলপ অসুবিধা হয় কাৰণ কিয় ইয়াত এ যদি চাওঁ আমি বি এণ্টিবডি আছে তো ইয়াত যিহেতু এণ্টিজেন এ আৰু দুইটা বিও আছে তো ইয়াত দিব নোৱাৰিব ৰিয়েকশ্যন হৈ যাব কাৰণ ইয়াত বি মই ক'লোঁ যে বি এণ্টিজেন আছে তো ইয়াত বি এণ্টিবডি আছে তো ৰিয়েকশ্যন হৈ যাব তো ঠিক তেনেদৰে বিকো দিব নোৱাৰিব কাৰণ ইয়াত এ এণ্টিবডি আছে আৰু ইয়াত এ এণ্টিজেন আছে তো ৰিয়েকশ্যন হৈ যাব এ বিক দিব পাৰিব নিজে নিজৰ টাইপৰ দিব পাৰিব ইয়াতো এ বি এণ্টিজেন আছে কোনো এণ্টিবডি নাই ইয়াতো এ বি এণ্টিজেন আছে কোনো এণ্টিবডি নাই কাৰণে দিব পাৰিব তাৰপিছত ইয়াত আহিলে অ' টাইপক দিব পাৰিব মানে অ' টাইপত কি আছে মই যে কৈছিলোঁ আপোনালোকক অ' টাইপত কি থাকে এ বি দুইটা এণ্টিবডি থাকে আৰু ইয়াত এ বি এণ্টিজেন দুইটা আছে তো এও আছে বি আছে এণ্টিজেন আৰু ইয়াত এ বি দুইটা এণ্টিবডি আছে এণ্টিজেন আৰু এণ্টিবডি ৰিয়েকশ্যন হয় তো দিব নোৱাৰিব এতিয়া কি পালোঁ আমি এ বিয়ে কাক দিব পাৰিব এ বি একো দিব পৰা নাই বিকো দিব পৰা নাই অকল এ বিক দিব পাৰিছে এ বি অকল এ বিকহে দিব পাৰিছে অ'কো দিব পৰা নাই তো অ' টাইপটো চাওঁ অ' টাইপটো যদি আমি চাওঁ অ' টাইপটো চালে আমি দেখিম যে অ'ত কি থাকিব এণ্টিবডি এ বি দুটা থাকিব কিন্তু এণ্টিজেন নাই তো এণ্টিজেন নথকাটো বহুত ভাল কথা এণ্টিজেন নথকাৰ কাৰণে আপুনি মানে যাক মন যায় তাকে দিব পাৰে অ' টাইপটো তো এতিয়া ইয়াত কোনো এণ্টিজেন নাই ইয়াতহে এণ্টিজেন আছে ইয়াৰ এণ্টিজেনটো ডিপেণ্ড কৰে আচলতে এই ড'নৰজনৰ এণ্টিজেন কি আছে এখেতৰ যদি এণ্টিজেন একো নাথাকে ৰিয়েকশ্যনটো নহয় এখেতৰ যিহেতু একো এণ্টিজেন নাই অকল এণ্টিবডি আছে তো আনায়াসে এক দিব পাৰিব বিক দিব পাৰিব এ বিক দিব পাৰিব অ' টাইপক দিব পাৰিব সেইকাৰণে অ'টো কি বুলি কয় ইউনিভাৰ্চেল ড'নৰ বুলি কয় আৰু আছে আপোনাৰ প্লাছ মাইনাছৰ কথা আছে মই সেইটো পিছত ক'ম প্লাছ মাইনাছ মানে কি আপোনাৰ নেগেটিভ পজিটিভ যি কওঁ আৰ এছ ফেক্টৰ বা ৰেচাৰ্জ ফেক্টৰ বুলি কোৱা হয় তো অ' টাইপ হৈছে ইউনিভাৰ্চেল ড'নৰ আপোনাক এ বি কথা ক'লোঁ এ বিক কোৱা হয় ইউনিভাৰ্চেল ৰিচিপিয়েণ্ট মানে যিকোনোৰ পৰা ল'ব পাৰে আপোনাক ক'লোৱে এইটো কথা যে এ বিক দিব পাৰিব কিয় দিব পাৰিব কাৰণ এ এণ্টিজেন আছে ইয়াত এণ্টিবডি একো নাই এ বিটোক একো এণ্টিবডি নাথাকে এ বিত এণ্টিবডি কিয় নাথাকে কাৰণে ধুনীয়াকৈ দিব পাৰিব এণ্টিবডি থাকিলেহে ৰিয়েকশ্যন হ'ব এক দিব পাৰিব বিয়ে দিব পাৰিব এ বিয়েটো নিজৰটো দিব পাৰিব ইয়াতো এণ্টিবডি নাই ইয়াতো এণ্টিবডি নাই ইয়াত এণ্টিবডি আছে এণ্টিজেন নাই তো ইয়াকো দিব পাৰিব তো ই ইউনিভাৰ্চেল ৰিচিপিয়েণ্ট আৰু ই ইউনিভাৰ্চেল ড'নৰ এখেতে যিকোনো মানুহকে দিব পাৰে যাৰ অ' গ্ৰুপ আছে তেখেতে যিকোনো মানুহক দিব পাৰিব আৰু যাৰ এ বি হয় ব্লাড গ্ৰুপ তেখেতে যিকোনোৰ পৰা ল'ব পাৰিব যিকোনো মানুহৰ পৰা এতিয়া আহোঁ আৰ এছ ফেক্টৰ বা এছ এছ ফেক্টৰ যিটো আমি পজিটিভ নেগেটিভ বুলি কওঁ ব্লাড পজিটিভ কাৰোবাৰ নেগেটিভ তো যিজন পজিটিভ মানুহ আছে তেখেতে আন এজন পজিটিভ মানুহক দিব পাৰিব তাত কোনো অসুবিধা নহয় এজন পজিটিভ মানুহে যদি নেগেটিভ মানুহক দিয়ে তেতিয়া অসুবিধাটো হয় পজিটিভটোৱে কি বুজায় পজিটিভ মানে প্ৰেজেঞ্চ বুজায় যিটো আৰ এছ ফেক্টৰ আছে আৰ এছ ফেক্টৰটো প্ৰেজেঞ্চ আছে তেখেতৰ দেহত আছে এইটো আৰু নেগেটিভ মানে নাই বুজায় তো যিহেতু তেখেতৰ দেহত আছে তো থকাজনক দিলে একো নহয় আৰু থকাজনে যদি নথকাজনক দিয়ে তেতিয়া ৰিয়েকশ্যন হৈ যায় এখেতৰ দেহত তেজৰ কণিকাবিলাকত এই ফেক্টৰটো নাই আৰু এটা আহি গ'লে ফৰেন মানে এটা বডিৰ নিচিনাকৈ সেইটোৱে ৰিচিভ কৰে আৰু ৰিয়েকশ্যন হৈ যায় তো সেইটো দিব নোৱাৰিব এজন নেগেটিভে একো নাই তেখেতৰ দেহত তো পজিটিভ এজনক দিলে কোনো ৰিয়েকশ্যন নহয় নেগেটিভে নিজক নিচিনা এজনক দিব পাৰিব কাৰণ তেখেতৰো নাই তো দিব পাৰিব তো অ' নেগেটিভ এতিয়া আহি গ'ল পূৰা সম্পূৰ্ণকৈ অ' নেগেটিভ ইউনিভাৰ্চেল ড'নাৰ যাকে মন যায় তাকে দিব অ' নেগেটিভ থাকিলে সেইটোৱে হ'ব অ' নেগেটিভ যদি কোনোবা আছে আপোনালোকৰ বন্ধু তেখেতক আপোনালোকে ভালদৰে মানে কেতিয়া দৰকাৰ পৰি যায় ঠিকনা নাই তেখেতৰ দিব আজিকালি বাৰু এক্সচেঞ্জ হয় ব্লাড কোনো কথা নাই তো তেখেতে বহুত মানে আপোনালোকে মৰমত ৰাখিব লাগিব তেখেতক আৰু
এ বি যদি কাৰোবাৰ ব্লাড আছে তেখেতটো চবতকৈ ভাগ্যৱান বুলিয়ে ক'ম। এ বি পজিটিভ হ'ব পাৰিব, কিন্তু এ বি যদি পজিটিভ কোনোবা আছে মানুহ তেখেতে নেগেটিভ ব্লাডো ল'ব পাৰিব। যিহেতু এ বি পজিটিভ থাকিলে তেখেতে এক ল'ব পাৰিব, এ নেগেটিভ থাকিলেও ল'ব পাৰিব, এ পজিটিভ থাকিলেও ল'ব পাৰিব, বি নেগেটিভ থাকিলেও ল'ব পাৰিব, বি পজিটিভ লাইট থাকিলেও ল'ব পাৰিব, এ বি নেগেটিভ থাকিলেও ল'ব পাৰিব, এ বি পজিটিভ থাকিলেও ল'ব পাৰিব, অ' পজিটিভ থাকিলেও পাৰিব, অ' নেগেটিভ থাকিলেও পাৰিব। এখেত হৈছে চবতকৈ লাকি এ বি পজিটিভ যিজনৰ আছে। তো আপোনালোকক এতিয়া থুলমূলকৈ কৈ দিলোঁ 10 মিনিটৰ এই ভিডিঅ'টোত। আপোনালোকে যদি চাই ভাল পালে তো মোক তলত কমেণ্ট কৰিব। থেংক ইউ।